হাই গাইজ, জাষ্ট ভাত খাই উঠিলোঁ। আজি নতুন এটা দিন আৰম্ভণি কৰিলোঁ আৰু স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে ভালে আছে, ভালেই থাকক। দুপৰীয়া হ'ল, ভাত পানী খালোঁ আৰু গাহৰি মাংস দি খাই দিলোঁ আজি। আৰু আজি ভিনদেউ আহিব বুলি কৈছে আৰু আমাৰ ভিনি আৰু ভাগিনকেইটা অহা কথা কৈছে আৰু কিমান সময় আহে আৰু সেইকাৰণে গাহৰি মাংস অনা হ'ল আৰু মই খালোঁৱেই ভাত। ভোক লাগিল, দুপৰীয়া হ'ল নহয়, খাই দিলোঁ ভাত। আৰু এতিয়া এনে বহি আছোঁ আৰু দিনটো আৰম্ভণি কৰিছোঁ। কি দেখোঁ চাই থাকিব খালি ভিডিঅ'টো শেষলৈকে। ভাল লাগিলে লাইক এটা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। পিছত আকৌ লগ পাম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। গাইজ, এটা কথা কওঁ, পইচা পাতি হাতত থাকিলে চব ঠিকে থাকে, মনটো ভাল লাগি থাকিব, চব মানে ফূৰ্তি হৈ থাকে, মনটো চব ঠিক থাকে। যেতিয়া পইচা পাতি নাইকিয়া হৈ যায়, মনটো ইমান ডাউন হৈ যায়, ইমান বেয়া লাগি থাকে। কি কৰোঁ কি নকৰোঁ সেইবিলাক মানে মনটো বেয়া লাগি থাকে। আচৰিত, পইচা থাকিলে মনটো ভাল হৈ থাকে, আচৰিত কথা কিন্তু দেই। মানে এনেকুৱাই হ'ল কথাটো, পইচা থাকিলে মানুহ সুখী হৈ থাকে, মানে পইচা নাথাকিলে মন দুখী হৈ যায়গৈ। দুনীয়াখনেই সলনি হৈ গ'ল দিয়ক। পইচা থাকিলে মনটো ভালে থাকিব, পইচা নাথাকিলে একো নাই, যাতে একোৱেই নহয়, একো নাই যাতে তেনেকুৱা নিচিনা লাগে আৰু। আচৰিত কথা কিন্তু দেই, আৰু ভাবিলে অলপমান বেলেগ লাগে, কিন্তু হয় কথাটো। পইচা থাকিলে চব হয়, পইচা থাকিলে চবেই মাতটো দিব, কথা পাতিব। পইচা নাথাকিলে, একো নাথাকিলে কাটি খাওঁ, একো মাত নিদিয়ে। সেইটো পইচা লাগে আচলতে, পইচা লাগে, পইচা নহ'লে একো নহয় আজিৰ দিনত। সেইটোৱে পুখুৰীটো, মাছৰ কোনো গুম কামেই নাইকিয়া হৈ গ'ল এবাৰ মাৰোঁতে। 50 কেজিৰ পৰা 25 কেজি ওলাল, তাৰপিছত নাই আৰু মাছেই ইমানেই নাই অকণো। সেয়াই আৰু পুখুৰী বিজনেছ।